ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জিকাকেইটা গছৰে লগতে এটা ফলো পাইছিলোঁ, ভালকৈ কাটি ধুই ল'ম। দালি অলপমান ভিজাই ৰাখিছিলোঁ, তাত দুটামান চাউলো দি দিছিলোঁ। আদা অলপমান, নহৰু দুটামান আৰু জলকীয়া দুটা দি বটি ল'ম। আৰু চব্জিখন বনাবৰ কাৰণে কেইটামান নহৰু ভালকৈ বটি ল'ম। এই পেষ্টবিলাকত এতিয়া অলপমান পিঁয়াজ দি নিমখ আৰু হালধি গুড়ি দি দিম, দি ভালকৈ দাইলৰ পকৰি বনাম। নহৰু যে বটি ৰাখিছিলোঁ তাত অলপমান ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ দি ল'ম। আৰু পিঁয়াজ কেইটামান, কেঁচা জলকীয়া কাটি ল'ম। দাইলৰ পকৰি বনোৱা কেৰাহীখনতে তেল অলপমান দি পিঁয়াজবিলাক ভাজি থাকিম। পিঁয়াজ ভজা হ'লে তাত মছলাবিলাক দি ল'ম, দি ভালকৈ ভাজি থাকিম। মছলা ভজা হৈ গ'ল, তাত এতিয়া ধুই ৰখা জিকাবিলাক দি দিম। জিকাবিলাক ভালকৈ লৰাই তাত ঢাকনাখন লগাই ৰাখিব। কিছু সময়ৰ পিছতে জিকাবিলাকত পানী উঠিব। জিকাবিলাক যেতিয়া 90% হৈ যাব তেতিয়া দাইলৰ পকৰিবিলাক তাত দি দিম, দি অলপ সময় ৰাখি